ক্ষেত্ৰত একো আপোচ কৰা নহ'ব। বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত শৃংখল চলিহাৰ প্ৰতিজ্ঞা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ, ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীৰ হাতত আটক হোৱা বীৰ লাচিত খানাৰ শৃংখল চলিহা অৱশেষত নিচামুক্ত। ৰাতি প্ৰায় ৮ বজাত সীমান্তত মুকলি কৰা হয় চলিহাক আৰু লগে লগে জ্বলি উঠে জাতীয় সংগ্ৰামৰ নতুন জুই। শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে জাতিৰ ক্ষেত্ৰত একো আপোচ নহ'ব। বহিৰাগত গুণ্ডা বাহিনীলৈ প্ৰত্যাক্ৰমণ হ'বই। তেওঁৰ মুখে মুখে উঠে তনুশ্বাহীক গ্ৰেপ্তাৰৰ দাবী, যিয়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ বিষয়ে চলিহাৰ মন্তব্য স্পষ্ট। সেইজন খিলঞ্জীয়া, সংগঠনৰ কথা নকয়। খিলঞ্জীয়াৰ ন্যায়ৰ বাবে সংগ্ৰাম চলি থাকিব। শৃংখল চলিহাৰ মুক্তিৰ লগে লগেই তেওঁৰ ঘৰত সৃষ্টি হয় আৱেগিক পৰিৱেশৰ। সমৰ্থকৰ হাতত উঠে জয়ধ্বনি। এফালে বীৰ লাচিত খানাৰ প্ৰতিবাদৰ যাত্ৰাত বাধা দিয়াৰ বাবে আৰক্ষীৰ ভূমিকাও লৈ উঠিছে প্ৰশ্ন। উল্লেখযোগ্য যে দুলিয়াজানৰ BN সিং পেট্ৰল পাম্পত সংঘটিত কাজিয়া আৰু তাৰ পিছত শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ। সমগ্ৰ ঘটনাৰ কেন্দ্ৰবিন্দুত তনুশ্বাহী নামৰ এগৰাকী বিতৰ্কিত মহিলা। তেওঁৰ বিৰুদ্ধে অসমীয়াৰ গৰিমা হানিৰ অভিযোগ উত্থাপন কৰিছে কেইবাটাও দল আৰু সংগঠনে। শেষত একোটাকৈ শব্দে যেন শৃংখল চলিহাৰ ঘোষণা। সংগ্ৰাম চলিছে, চলিবই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।